স্বাগতম জনাইছোঁ ড্ৰিমলেণ্ড ষ্টৰী আছাম ইউটিউব চেনেললৈ। এইবাৰ আপোনালোকক লৈ আহিছিলোঁ আমি মূৰাদেউৰ দেৱালয়। দৰঙৰ ইতিহাসৰ পৃষ্ঠাই কি কয় তাৰ ওপৰত ভিত্তি কৰি আমি লৈ আহিছিলোঁ আপোনালোকক মূৰাদেউৰ দেৱালয়। আপোনালোকে যদি আমাৰ প্ৰথম ভিডিঅ'টো চোৱা নাই, ডেছক্ৰিপশ্যনত লিংকটো পাই যাব। আমি প্ৰথম ভিডিঅ'টোত মূৰাদেউৰ বাহিৰৰ অংশই কি কয় আপোনালোকক বৰ্ণনা কৰিছিলোঁ। এইবাৰ আমি পোনে পোনে আপোনালোকক লৈ গৈছোঁ মূৰাদেউৰ ভিতৰৰ অংশই কি কয়। আমি প্ৰৱেশ কৰিলোঁ মূৰাদেউৰ ভিতৰলৈ। আপোনালোকক দেখুৱাইছোঁ এইটো থাপনা। এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে মূৰাদেউৰ দেৱালয়ৰ ভিতৰৰ অংশ। আমি যদি আগবাঢ়ি যাওঁ, ইয়াৰ ভিতৰত বহুতো লিংগ আছে। এই লিংগৰ বিষয়ে আমি কিছু সময় পাছত কথা পাতিম। আমি প্ৰথমতে আমাৰ পূজাৰী মহোদয়ৰ পৰা জানিব বিচাৰিম ইয়াৰ ইতিহাস, অৰ্থাৎ স্থানীয় লোকপ্ৰবাদ কি আছিল। আহক আমি স্থানীয় লোকপ্ৰবাদ কি আছিল পূজাৰীজনৰ মুখৰ পৰা জানিম। আমাৰ এই ভিতৰত যিখিনি পানী আছে, এই পানীখিনি অতীতৰ পৰাই আছে। এই বাৰিষা হ'লে বেছি হয় আৰু খৰালি মাহত কমে, আৰু সেই পানীখিনি পবিত্ৰ গংগা পানী স্বৰূপে মানে ব্যৱহাৰ কৰা হয়। মানে প্ৰবাদ আছে যে সেই পানীখিনিৰে জ্বৰ বসন্ত হ'লে আৰোগ্য হয়। আৰু ইয়াত যে 4টা খুঁটা আছিল, ইয়াত এটা দেখা গৈ আছে। হয়, ইয়াত 4টা খুঁটা আছিল, তাৰে 3টা পৰিছে বাগৰি, আৰু এটা খুঁটা থিয় হৈ আছে। আৰু এইটো কেতিয়া স্থাপন হৈছিল আমাৰ মূৰাদেউৰ? এইটো ধৰ বিশেষ তেনেকৈ চন আমি উল্লেখ কৰিব নোৱাৰোঁ, কাৰণ অতীতৰ পৰা আমি তেনেকুৱা লিপিবদ্ধ একো পোৱা নাই। তথাপিও বাহিৰৰ পৰা কিছুমান ৰিচাৰ্চৰ কাৰণে আহে, তেওঁলোকে কোৱা অনুসৰি এই 8ম আৰু 10ম শতিকাৰ ভিতৰত হ'ব পাৰে নেকি, এনেকুৱা অনুমান কৰে। সেনে সেই সময়ৰ লগত আমাৰ মূৰ্তিবিলাক মানে কিছু মিল আছে। আৰু মূৰাদেউৰ মানে নামটোৰ তাৎপৰ্যটো কি? তাৰপিছত আমি দুই ধৰণে জানি আহিছোঁ। প্ৰথম হৈছে বৃক্ষ ৰজাৰ ছোৱালী সতীটোক শিৱে কান্ধত লৈ মানে দেশ বিদেশ কৰিছিল। অৱশেষত বিষ্ণুৰ সুদৰ্শন চক্ৰৰ বাবে সতীৰ দেহটো খণ্ডিত কৰিছিল, আৰু সেই সতীৰ দেহৰ অংশ যি ঠাইত যি পৰিছিল সেই নামে নামকৰণ হৈ একোখনকৈ তীৰ্থস্থান নিৰ্মাণ হৈছিল, আৰু সেই সতীৰে হেনো আমাৰ ইয়াতে মূৰ্তি পৰিছিল। সেই মূৰ্তি পৰাৰ কাৰণে এই মূৰাদেউৰ দেৱালয় উৎপত্তি হৈছিল। এই শুনি আহিছোঁ যে ডমৰাবোটাৰ পূব দিশে এখন গাঁও আছে, এই গাঁওখনৰ নাম বৰুৱাহলি। আৰু সেই বৰুৱা ৰজাৰ যেতিয়া সেই ৰাজধানীত ৰাজত্ব কৰি আছিল, কোনোবা এজন অচিনাক্ত সাধু বাবা তালৈ গৈছিল, আৰু সেই ঠাইত হেনো মন্দিৰ এটা নিৰ্মাণ কৰিব। সেই মন্দিৰটো নিৰ্মাণ কৰিবৰ কাৰণে ৰজাৰ কিছু অনুমতি বিচাৰিছিল, আৰু ৰজা কি ধৰণে সহায় কৰিব লাগে বুলি কোৱাত তেওঁক হেনো কৈছিল জুপুৰি ঘৰ এটা বনাই দিবলৈ, আৰু সেই ঘৰটোত হেনো তেওঁ ধ্যানত থাকিব। কেইদিনমান যোৱাৰ পিছত ৰজাৰ সন্দেহ উপজিল, আচলতে তেওঁ ধ্যান কৰি আছে নে কিবা ষড়যন্ত্ৰ কৰিছে। এনে ভাবি তেওঁ গৰখীয়া এজনক মাতি আনি সেইটো চাবলৈ দিলে, আৰু হয়তো ভয়তে চাওঁতে ভিতৰত পৰি গ'ল, আৰু ল'ৰাজন অচেতন হৈ থাকিল। তেতিয়া সকলোৱে হুলস্থুল কৰিলে, আৰু সেই হুলস্থুলৰ মাজত তেওঁৰ ধ্যান ভংগ হ'ল, আৰু তেওঁ সুধিলে যে আপোনালোকক মন্দিৰটো লাগিব নে দেৱালয়খন লাগিব। তেতিয়া সকলোৱে ক'লে যে আমাক ল'ৰাজনক বচাই দিব লাগে। তেতিয়া কমণ্ডলৰ পৰা পানী ছটিয়াই আহিলোঁ, ল'ৰাজনক ভাল কৰিলে, আৰু সেই ঠাইৰ পৰা আমাৰ এই উত্তৰ দিশে আহিল। উত্তৰ দিশে অহাৰ কেইদিনমান যোৱাৰ পিছত ৰজাৰ আকৌ সন্দেহ উপজিল, আকৌ তেওঁ সৈন্য সামন্ত লৈ ইয়ালৈ গুচি আহি তেওঁক বিচাৰি ইফালে চাই দেখা নাপায়, চকুৰ অংশ হেনো ভাঙি দিলে সৈন্য সামন্ত লৈ। ভাঙি দি মানে ডাল বা কাটি আনি ভিতৰখিনি ফুটিয়াই চাইছিল, আৰু সেই ফুটিয়াই চাওঁতে এটা প্ৰতিধ্বনি হৈছিল যে বিনা কাৰণত মোক প্ৰহাৰ কৰিলি, সেই ভাগত মই সোধাই নিদি বংশ পৰিয়াল নিধন কৰিম। অবিভক্ত হৈ গৈ সেই বৰুৱা ৰজাই এই বংশ পৰিয়াল শেষ হৈ গ'ল, আৰু ঠাইখিনি পৰিচিত হৈ ৰ'ল ভাঙা বৰুৱা নামে। এতিয়াও আছে, তাতো এটা মন্দিৰ আছে। মন্দিৰৰ মূৰ্তিও আছে। এয়া আপোনালোকে শুনিলে মূৰাদেউৰ দেৱালয়ৰ পূজাৰীৰ মুখেৰে মূৰাদেউৰ দেৱালয়ৰ স্থানীয় লোকপ্ৰবাদ কি আছে। এইটো নিঃসন্দেহ যে এই মন্দিৰটো বহু পুৰণি। আপোনালোকে প্ৰত্যক্ষ কৰিছে মূৰাদেউৰ দেৱালয়ৰ ভিতৰত থকা কিছু লিংগ। ইয়াত 9টা লিংগ আছে। আমি যদি এই লিংগসমূহ লক্ষ্য কৰোঁ, বা ইয়াৰ বাহিৰত থকা কিছু স্তম্ভই হওক, বা মণিকূটৰ ভিতৰত থকা স্তম্ভ, গণেশৰ মূৰ্তি, আন কিছুমান মূৰ্তি লক্ষ্য কৰোঁ, আমি অনুমান কৰিব পাৰোঁ যে এইটো আহোম যুগৰ সময়ত বা আজি 500-600 বছৰ ভিতৰত বনোৱা মন্দিৰ নহয়। ই নিশ্চয় তাতোকৈ অধিক পুৰণি, হয়তো দানৱ বংশৰ সময়ত। কাৰণ আমি সেই সময়ত বনোৱা কিছু মন্দিৰ যদি লক্ষ্য কৰোঁ, আমি মণিকূটৰ ভিতৰ অংশ আৰু সেইবোৰ মন্দিৰৰ মণিকূটৰ ভিতৰ অংশৰ বহু পৰিমাণে
সাদৃশ্য দেখা পাওঁ। হয়তো এটা সময়ত এই মন্দিৰটো এটা শিলৰেই বহু ডাঙৰ নহ'লেও সৰু মন্দিৰ আছিল। কালক্ৰমত বিভিন্ন দুৰ্যোগেই হওক বা আক্ৰমণেই হওক ই ধ্বংসৰ পিনে আগবাঢ়িছিল। সেই সময়তে হয়তো নৰনাৰায়ণ আৰু বীৰ চিলাৰায় দিনত ইয়াক পুনৰ নিৰ্মাণ কৰা হৈছিল। এইবাৰ আপোনালোকক লৈ যাম বাহিৰৰ কিছু আকৰ্ষণীয় মূৰ্তি দেখাবৰ কাৰণে। এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে মা মনসাৰ মূৰ্তি। ইয়াত মা মনসাৰ পূজা হয় আৰু এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে নৰবলি দিয়া দাখন। এইখন এটা সময়ত হয়তো কেতিয়া এতিয়াও কোনেও ক'ব নোৱাৰে, কাৰণ ই এক জনপ্ৰবাদ। ইয়াত নৰবলি দিয়া হৈছিল। এয়া আপোনালোকে দেখিছে এই শিলটোতে শুৱাই লৈ নৰবলি দিয়া হৈছিল জনপ্ৰবাদ অনুসৰি। আৰু এয়া প্ৰত্যক্ষ কৰিছে কেঁচাইখাতি থান। আৰু এয়া ইয়াতে এতিয়াও হাঁহ পাৰ আৰু ছাগলীৰ বলি দিয়া হয়। আমাৰ প্ৰথম প্ৰচেষ্টা আছিল দৰঙৰ ইতিহাসে কি কয়। দৰঙৰ ইতিহাসে কি কয় আমি প্ৰথম আহিছোঁ আমি মূৰাদেউৰ। আমি চেষ্টা কৰিম আপোনালোকক অন্য এক ইতিহাসৰ পৃষ্ঠালৈ লৈ যাবলৈ। আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে। অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।